এইটো কি কৰিছ আজি এটা বেলেগ ধৰণৰ ৰেচিপি এটা বনাম মই মাটি দি ৰেচিপি বনাবি নেকি তুমি খাই চাবা তাৰপিছত ক'বা এইটো কি মাটি ৰেচিপি নেকি চাবাচোন মই কি বনাইছো চাই থাকা হয় নেকি ভাল লাগিব নে আমাম ওকে তুমি বহুত কষ্ট কৰিছা ভাল লাগিব নহ'লে মানুহজনে ৰাইজতে পলাইছে কোন আহিছে আচ্ছা 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 হয় 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 আচ্ছা 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 চিকেন মই লৈ আহিম আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে আমাৰ আৰু এজন নতুন সদস্য আহিছে এখনে পুরা একদম কম্বল চিলাই দিছি কলপাত লৈ আহা কলপাত লৈ কিয় কলপাত লৈ আহো ওকে এটা কলপাতটো ক'ত থম এতিয়া মই মোবাইলটো লৈ আহ কলপাতটো লৈ দেখুৱা তোত এই মাটিত থৈ দিলা কলপাত শিকিব কলপাতটো এতিয়া অলপ টাইম আছে কিছুমান মোবাইলটো মোৰ তাতে এই নিজে দি গেছি ইয়া মোবাইলটো মোৰ তাতে পাইছে হোৱাট ইজ দিছ মাটি 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 এবাৰ চাই থাকা ৰাজকুমাৰ তুমি আমি কি কৰো বুঝা ইয়েস সেটা সুন্দৰ তোমাৰ সুন্দৰ পারফরম্যান্স খুব সুন্দর পারফরম্যান্স আৰু ফালে মাটি দিয়েছে পাতল পাতলকে দিবা মাটিটো বেছি বেছি ডাঠকে দিবা পাতল পাতল মাটিটো পাতল ওকুটো পানী মান দিলে পাতলকে দে বহুত মোটা আছে এটো লাগিছিল মাটি লাগব বে এইফালে লাগিছে তো পাত থাকিব লাগব হ'ব দে তো মই পাতে দিনকে দি দিম বল এই ধাৰে এই একো নহয় এনে কাটি পেলাই দিব পাৰি পিছত ন সব পানী লাগব পানী লাগব কিয়া দিতে দি আগতে বাস এটো মাটি তো বহুত আঠা মাটি না এইটো মোৰ দিব পাৰিম বেলি দিবি খালি ঠাকুৰ এইটো ভালকে নি উল্টা বেলা পেলাই ডাইৰেক্ট উল্টা বেলা পেলা বেলেগ অপশ্যন নাই আৰু বঢ়িয়া কাহিনী লৈ তাৰ ওপৰত জুই জ্বলাই দিয়া ধুনীয়াকৈ মাটিখিনি দি দি কি চিকেন কৰা মাটি চিকেন তাৰ ওপৰত জুই জ্বলা আৰু কিমান বাকি এইটো মানে কিমান টাইম লাগে ৰেচিপিটোত মানে সম্পূৰ্ণ হওঁতে ঘণ্টা ভাল জুই হ'লে আচ্ছা এনেকুৱা যদি 1 ঘণ্টা হৈ যাব মজা বেছি থাকিব লাগে পুৰা আংঠা গৈছে না মজা কিন্তু বেছি থাক বঢ়িয়াৰ মই কিন্তু ৰেচিপিটো খাই চাব তামাম এক্সাইটেড সেইটোৱে চাওক এতিয়া মানে অকল 20 বাৰ এতিয়া মানে বেছি মালটো খাই মানে মজা লাগব মানে যিটো বস্তু বনাই আছোঁ ইমান বেছি ইমান ভাল লাগব মানে ভাল হ'ব আৰু মানে বেছি আছে আমাৰ টিটু কুমাৰ সিঙৰতে ঠাকুৰ যিজন ব্যক্তিয়ে মানে এইবিলাক তামাম আগ্ৰহী হয় মানে খুব ভাল পায় এইবিলাক কৰি পিনে এই ব্যক্তিজন যেইজন নমস্কাৰ এটা হাই মাৰি ধুনীয়া আহাকে জয় আই অসম আপুনি কিন্তু খুব ধুনীয়া ৰেচিপি জানে দেই তামাম কিন্তু ক'ৰবাত শিকিছিল নে নিজে এইবিলাক সৃষ্টি কৰে আচ্ছা 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 সেইবিলাকে মানে আৰু এটা বস্তু ভাল লাগিছে আপোনাৰ মানে আপুনি গোটেইখিনি বস্তু গাঁৱলীয়া চিষ্টেমত কৰিছে মানে গোটেই গাঁৱত যিখিনি বস্তু মানে গাঁৱৰ উপলব্ধ মানে সাধাৰণ আমি হয় আমি মানে গাঁৱত যিখিনি বস্তু মানে সচৰাচৰ মানুহে পায়
বহুতে এইটো এনেকুৱা ৰেচিপি খাই পোৱা নাই এই মাটিৰ কি মানে মই মানে দেখি অদ্ভুত দেখিছোঁ কলপাত আছে তাৰপিছত আৰু যোনটো এই মাংসৰ যোনটো মানে সেই চিলাই দিয়াৰ দৰে হৈছে বাঁহৰ এইটো আৰু কোনো মছলা তেল চেল একো নাই পিঁয়াজ কাটি দিছে ভিতৰত সোমাই দিছে ধুনীয়াকৈ আৰু মাটি দি লেপি দি আছে আৰু এই একদম চাপ একদম মানে গাঁৱলীয়া পৰিৱেশৰ কাৰণে অনুভৱ হয় তাৰমানে এনেকুৱা ধৰণৰ যেতিয়া আমি মানে ৰেচিপি খানা খাওঁ মানে মনত থাকে শুকাব লাগিব তাৰে পিছত ভিতৰৰ বস্তুটো মানে সেই হ'ব লাগিব অলপ টাইম লাগে কিন্তু মজা মানে বহুত ভাল লাগিব মানে দেখিছে পূৰা মাটিটো নেদেখা হৈছে পূৰা আংঠা গৈছে এতিয়া কেনেকুৱা লাগিছে ভিডিঅ'টো চাই পিনি মানে কমেণ্ট কৰি জানো কেনেকুৱা লাগিছে ৰেচিপিটো কেনেকুৱা লাগিছে বা চিষ্টেমবিলাক কেনেকুৱা লাগিছে ভাল লাগিছে নে নাই দুইটো অলপ ভৰাই বিচাৰিম ন তো আমাৰ বস্তাতে বহি আছে অলপমান গৰমৰ কাৰণে ইয়াত টেষ্ট কৰি আছে বস্তে আমাৰ হেড অফিচাৰ ছাৰ নমস্কাৰ অ'কে থেংক ইউ ছাৰ আমাৰ ছাৰে বহি আছে আৰু মোক অলপ বেছি দিব দিছে অলপ এইবিলাক ট্ৰেইনিং কৰি চাব লাগে মানে মজা তামাম বেছি আছোঁ মই মজাকৈ মজা আৰু মানে মজা ছাৰ জুইটো নুমাই যায় আছে ছাৰ অ'কে ছাৰ বেছি আছোঁ মই মজা দেখছি কিন্তু দেই মজা গৰমৰ দিন হ'ব পাৰে কিন্তু মানে বাহিৰত বনাইছোঁ নহয় আকাশখন চাই ল'ব পাৰে আকাশ বাহিৰত বনাইছোঁ পূৰা ঘৰৰ বাহিৰত চোতালত পূৰা ৰেচিপি বনাই আছোঁ এই মজা আৰু কি ক'ম আপোনালোকক ছাৰে দেখা পাইছে মই কামটো কৰিব পৰা নাই আমাৰ ছাৰ আহিছে সেইকাৰণে মঞ্চত ছাৰ কিন্তু বঢ়িয়া আমাৰ এইগিলা ৰেচিপি বনোৱাত মানে বঢ়িয়া ফাইন মানুহ তুমি পূৰা মাটি দেখা নাপাই গৈছে না এতিয়া মজা লাগিব না তো মানে এই বস্তুটো আনবক্সিং কৰি মজা লাগিব আনবক্সিং কৰি জানি আজিলৈকে মই মোৰ চেনেলত কেতিয়াবা বেলেগ একো বস্তু আনবক্সিং কৰি দিয়া নাই ফাৰ্ষ্ট টাইম আপোনালোকৰ গাঁৱলীয়া বস্তু এটা আনবক্সিং কৰিম চিকেন আনবক্সিং গাঁৱলীয়া চিকেন আনবক্সিং বেলেগত বাকী কিমান বাকী চাই কিমান বাকী বেছি নাই চা পূৰা মাটিত জুই লাগি গৈছে আৰু বেছি টাইম নাই মজা লাগিব খাই পিনে মজা মানে আৰু ক'ব লাগিব আপোনালোকে মজা চাই থাকক আনবক্সিং কৰিম মাটিৰে বনোৱা মাংস আনবক্সিং হ'ব মজা ফাইনেলি বস্তু হৈ গ'ল এতিয়া আমি কৰিছোঁ মাটিত বনোৱা মাংসৰ আনবক্সিং মজা গোন্ধ ওলাই আছে মজা তামাম ধুনীয়া ফ্লেভাৰ ওলাইছে বহুত ধুনীয়া গোন্ধ ওলাইছে খাই দিছে মাটি দি বনোৱা মাংসৰ আনবক্সিং আৰু কলপাত আছে লগত কলপাত সহযোগী মানে গম পালে কেনেকৈ বনাইছোঁ ৰেচিপিটো আনবক্সিং কৰিলোঁ এই ৰেচিপিটো মাটি দি বনাইছে মাটি আছে কলপাত আছে তাৰ ওপৰত কিন্তু মাটি দি বহুতখিনি কৰি বনাইছে লিপি কত অলপ মাটি দেখা নাই দেখিছে মানে কিছুমান টেকনিক আছে ন ত' সকলোৱে টেকনিকবোৰ আমি নাজানো বা ময়ো নাজানো মই আজি দেখি মানে চখ হৈ গৈছোঁ কেনেকুৱা মানে বস্তু বাপৰে বাপ মাটি দি পিনে বনাইছে মোক খাবৰ কাৰণে হৈছে আজি এটা বেলেগ ৰেচিপি খাম এনেকুৱা ৰেচিপি বুলি ভবা নাছিলোঁ মানে অদ্ভুত ৰেচিপি এটা আহিছে মানে বেলেগতকৈ বেলেগ ধৰণৰ ৰেচিপি এইটো ফাৰ্ষ্ট টাইম যাব জীৱনত কত অলপ মাটি একো নাই মানে আৰু স্মেলটো ইমান মজা স্মেল না মই আছোঁ নহয় আপোনালোকে ইয়াত থাকিব ইমাজিন কৰক কেনেকুৱা ধৰণৰ স্মেল হ'ব এইটো ভাবক মজা কি ক'ম কেনেকৈ মাটি দি বনাইছে মাটিৰে এনেকৈ মানে বহুত কিবা কৰি বনাইছে তাৰপিছত কি মজা ভিতৰত কি ধুনীয়া পিঁয়াজ চিয়াজ দি দিছে তেল চেল একো নাই অকল পিঁয়াজ চিয়াজ কিনি আছে চাহ পূৰা সিজি গৈছে কেনেকৈ ৰাখিব কেনে ভালকৈ এবাৰ ইমাজিন কৰক এবাৰ মজা আৰু মানে মজা এখাদে বনাইছে এখাদে ক্ৰেডিট চিষ্টেম কৰি চাক মজা চাই থাকক কেনেকৈ খাম লাষ্টত ধাম আৰু লেগ পিচটো হৈ গ'ল মোক লেগ পিচটো খাব দিছে বিনা মছলাত মানে একো নাই ইয়াত অকল আছে তেল চেল নাই অকল মানে পিঁয়াজ চিয়াজ ভিতৰত দিছিল এইখিনিয়ে পূৰা হৈ গ'ল এতিয়া মাটি দি বনাইছে এইটো বুম চাই লৈ এতিয়া মোক খাই চাওঁ চাই যাওক অলপ অসম স্মেল ইজ গুড গোন্ধ চবচে মজা লাগছে এখাদে বনাইছে আপনারা যদি এনেকুৱা ৰেচিপি মানে খাই চাব বিচাৰে এনেকুৱা ধৰণৰ কমেণ্ট কৰি জনাব সিহঁতৰ লগত যোগাযোগ কৰি দিম নিমন্ত্ৰণ কৰিব ধুনীয়াকৈ বনাই দিব মজা ৰেচিপি ধুনীয়া লাগিছে